Hello mommies, welcome back to my channel Motherhood a Blessing. আশা কৰোঁ সকলো ভালে আছে। আশা কৰোঁ মোৰ লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছে। মই এটা ভিডিঅ' অসমীয়া ছোৱালীৰ ৰেখাক ডেডিকেট কৰিছিলোঁ আৰু সেইটো খুবেই বেছি ইম্পৰ্টেণ্ট ভিডিঅ' যদিহে আপোনালোকে এক্সপেক্টেড মাদাৰ্ছ। লিংকটো মই এইটো ভিডিঅ'তে ডেছক্ৰিপশ্যনৰ তলত দি দিম। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাব পাৰিব। ভিডিঅ'টোৰ টপিকটো আছিলে আমি হস্পিটেল বেগত কি পেকিং কৰিব লাগে সেইটোৰ ওপৰত। আজি মই সেই ভিডিঅ'টোৰ লগতে এটা লিংক থকা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু সেইটো ভিডিঅ' হৈছে এটা মেটাৰনিটি পেডৰ ওপৰত। আৰু মই ভাবোঁ যে এইটো সঁচাকৈ খুবেই বেছি এটা ইম্পৰ্টেণ্ট আইটেম যোনটো আমি আমাৰ হস্পিটেল বেগত পেক কৰিব লাগে। আৰু মেটাৰনিটি পেডটো বহুতে মেটাৰনিটি পেডৰ কথা নাজানে, সেইকাৰণে নৰ্মেল পেড কেৰি কৰে নিজৰ হস্পিটেল বেগত আৰু সেইটো কাৰণে অকণমান অসুবিধা ফেচ কৰিবলগীয়া হয়। সেইটো কাৰণে মই ভাবিলোঁ যে মই যিহেতুকে নিজেও মেটাৰনিটি পেড এটা ইউজ কৰিছোঁ, সেইটো কাৰণে অকণমান আপোনালোককো সেইটো বিষয়ে কৈ দিওঁ। সেইটো টপিকৰ ওপৰতে আজি ভিডিঅ'টো লৈ পেলাই আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এক্সপেক্টেড মাদাৰ্ছসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা কৰোঁ অকণমান হ'লেও লাভ হ'ব ভিডিঅ'টোৰ পৰা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব কেনেকুৱা লাগিছে। তেতিয়াহ'লে ব'লক সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মেটাৰনিটি পেডটোৰ বিষয়ে জনাৰ আগতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যোনটো বস্তু ময়ো আগতে জনা নাছিলোঁ। মোৰ ডেলিভাৰী টাইমত মই হস্পিটেলতহে সেই বস্তুটোৰ বিষয়ে গম পাইছোঁ। মোক হস্পিটেলৰ ফালৰ পৰাই প্ৰভাইড কৰিছিলে। আপোনালোকে নিজেও আগতীয়াকৈ সেইটো বস্তু অনলাইন আনি থ'ব পাৰে। মই বাৰু বিচাৰি পেলাই অনলাইনৰ এটা লিংক আপোনালোকক দি থ'ম, এইটো ক'ত কেনেকৈ পোৱা যায়। সেইকাৰণে মই ভাবিলোঁ সেইটো বস্তু আগতে এবাৰ আপোনালোকক পটককৈ দেখাই লওঁ, তাৰপিছত মই আপোনালোকক মেটাৰনিটি পেডটোৰ বিষয়ে ক'ম। বস্তুটো হৈছে এখন আমাৰ যেনেকৈ পেড থাকে, পেডৰ নিচিনা এনেকুৱা এখন ছিট থাকে। এইটো বেক চাইডটো আপোনাৰ ব্লু কালাৰ থাকে আৰু এইটো ফ্ৰণ্ট চাইডটো এইটো হোৱাইট কালাৰ থাকে। এই যোনটো কোড থাকে, এই কোডটো আমাৰ যোনবিলাক পেড থাকে, পেডৰ যোনটো কোড সেই তেনেকুৱা এইটো কোড থাকে। এইটো তেনেকুৱা ধৰক আপোনাৰ যোনটো পেড তেনেকুৱা এখন ছিট আৰু বেক চাইডটো এইটো প্লাষ্টিক কোড থাকে। যদি আপোনালোকৰ হেভি ব্লিডিং হয় আৰু আপোনালোকৰ পেডটোৱে সেই ব্লিডিংটো এবজৰ্ব কৰিব পৰা নাই, তেতিয়া এনেকুৱা এখন ছিট পাৰি দিয়া যায় বিচনাখনত, যোনটোৱে আপোনাৰ বিচনাখন লেতেৰা নকৰে। এইটো সঁচাকৈ বহুত বেছি ইউজফুল এটা বস্তু। আৰু হস্পিটেলৰ ফালৰ পৰাই মোক এইখন দিছিলে, সদায় চেঞ্জ কৰি আছিলে। এইখন মোৰ তাত এক্সট্ৰা আহিছিলে, সেইকাৰণে মই ভাবিলোঁ এইটো আপোনালোকক দেখাই দিওঁ। যিহেতুকে এইবিলাক বস্তু হস্পিটেলৰ ফালৰ পৰা দিলে এইটোৰ এটা চাৰ্জ থাকেই আৰু হস্পিটেলৰ ফালৰ পৰা দিয়া বস্তুবিলাকত অকণমান কষ্টটো বেছি আহে। আপুনি যদি আগতীয়াকৈ এনেকুৱা বস্তু অনলাইনত আপুনি অনাই থয় তেতিয়া হস্পিটেলৰ পৰা দিয়াটো নল'লেও হয়। এইটোৱে আপোনালোকে তেতিয়া ইউজ কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এনেকুৱাও আপোনালোকে আনি থ'ব পাৰে। মই ডেছক্ৰিপশ্যনত বাৰু দি দিম লিংকটো। তেতিয়াহ'লে ব'লক এতিয়া আমি মেটাৰনিটি পেডটোৰ বিষয়ে কথা পাতোঁ। এইটো এটা খুব ইউজফুল মেটাৰনিটি পেড। এইটো এনেকুৱাকৈ পেকেটটো থাকে। যোনবিলাক আপোনাৰ বাকী অলপ প্ৰিমিয়াম পেড পায়, পেডৰ যেনেকুৱা পেকিংটো থাকে, এইটো তেনেকুৱাই পেকিং হয়। এইটোৰ ভিতৰত এইটো থাকে। আপুনি এইটো আনবিলাক পেডৰ নিচিনাকৈ এনেকৈ খুলি পেলাই এইটো বহুত বেছি বহল থাকে, প্লাছ এইটোৰ বহুত ভাল এবজৰ্বিং পাৱাৰ থাকে। ইয়াত বেক চাইডে এনেকুৱা আঠাটো থাকে। ধুনীয়াকৈ আপোনালোকে পুৰণা পেণ্টিত বা ডিছপ'জেবল পেণ্টিজত এইটো ফিক্স কৰিব পাৰে। এইটোৰ লেংথটো ভালেই থাকে আৰু যিহেতুকে বহল থাকে আৰু ডেলিভাৰীৰ পিছত আপুনি শুই থাকিব লাগিব,
তেনেকুৱাত মানে এইটো ইউজ কৰিলে বহুত বেছি সুবিধা হয় লিকেজৰ চান্সটো বহুত কম থাকে আমাৰ নৰ্মেল পেডতকৈ এইটোৱে বহুত বেছি কামত দিয়ে আৰু এইটো স্পেচিয়েলি সেইকাৰণে মেটাৰনিটি পেড বুলিয়ে বনোৱা হৈছে স্পেচিয়েলি ডিজাইন কৰা গৈছে এনেকুৱা পেডৰ পেকেট আপুনি কিনিব পাৰে মই অনলাইনে কিনিছিলোঁ লিংকটো মই আপোনালোকক দি দিম আপোনালোকে চেক কৰি ল'ব মই এইটো মেটাৰনিটি পেড কিনিছিলোঁ এইটো ইউজ চাই মই খুব ভাল পালোঁ বহুত বেছি ছফ্ট হয় এণ্টিবেক্টেৰিয়েল হয় এইটো পেকেটত 6 পিচ থাকে আৰু 6 পিচ মোৰ হিচাপত এনাফ আমাৰ হস্পিটেলৰ টাইমখিনিৰ কাৰণে যদি আপুনি ভাবে যে আৰু এটা পেকেট এক্সট্ৰা আনি থ'ম তেতিয়াহ'লে আনিও থ'ব পাৰে কিন্তু মোৰ এটা পেকেটেদি হৈ গৈছিলে আপুনি ঘৰত অহাৰ পিছত আমি যোনবিলাক নৰ্মেল পেড ইউজ কৰোঁ তেনেকুৱা পেডো আপোনালোকে ইউজ কৰিব পাৰিব খালি মই এটাই ছাজেষ্ট কৰিম যে আপোনালোকে হস্পিটেল টাইমৰ কাৰণে এটা মেটাৰনিটি পেডেই আনি থ'ব নৰ্মেল পেডেদি বহুত অসুবিধা হয় তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ নেক্সট মই ডিছপ'জেবল পেণ্টিজৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিম যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ গৈ থাকে আৰু যদি আন কোনোবা এক্সপেক্টেড মাদাৰ্ছ বা প্ৰেগনেণ্ট লেডিক আপোনালোকে চিনি পায় তেতিয়াহ'লে প্লিজ এই ভিডিঅ'টো তেওঁলোকলৈও শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো অকণমান সুবিধা হয় বাই বাই টেক কেয়াৰ